চাওক বন্ধুসকল, আমি জীৱনত কিছুমানক হয়তো বহুতো ধোকা দিব পাৰোঁ, হয়তো ভুলতো ধোকা হৈ যাব পাৰে। মানে ধোকা মানে আপোনালোকে গম পাইছে, ভুলতে মানে ভুল এটা কৰা। তো সেনেকৈ আমি হয়তো বেলেগক কৰিব পাৰোঁ, কিন্তু হৈ যাব পাৰে বা কৰিব পাৰোঁ। কিছুমানে কৰে, কিছুমানৰ হৈ যায় মানে সেনেকৈ। কিন্তু আমাকতো কোনোবাই দি থাকে সেনেকুৱা ধোকা, সেনেকুৱা ভুল আমাকোতো কোনোবাই দি থাকে। ভুল মানে দি থাকে মানে আপোনালোকে গম পাইছে, ভুল কৰাই থাকে বা ভুল দি থাকে মানে ধোকা দি থাকে। তো ঠিক সেনেকৈ আৰু কথাটো জীৱনটো। তো এই ভিডিঅ'টোত আজি আপোনালোকৰ ওচৰত অকণমান এক্সপ্লেইন কৰিম, মানে কথাষাৰ এক্সপ্লেইন মানে বুজি পাবই আৰু আপোনালোকে যদি এনেই আৰু সাধাৰণ হিচাপতে। তো ইয়াৰে মানে কথাটো অকণমান আপোনালোকক কওঁ আজি। এনেই যেনে উদাহৰণ হিচাপে আপোনালোকে এই ব্ৰইলাৰ মাংসটোকে ভাবক। এই ব্ৰইলাৰ মাংসটো আপোনালোকে দেখিছে, আজি মানে আনিছিলোঁ ব্ৰইলাৰ মাংস, তাকে এতিয়া ভাজিবলৈ লৈছে। তো এইফালে বেটাও ভাত খাবলৈ লৈছে, কিন্তু মাংসটো এইফালে বনাই থকা মানে কাটি থকা হৈছে। তো সেইকাৰণে ৰখি আছে নে কি নাজানো, খালি খাই আছে। তো ইয়াৰ বিষয়ে কওঁ এতিয়া মই। আমি মানে কি হ'ল, ব্ৰইলাৰ মাংসটো এটা সময় আছিল মানে ব্ৰইলাৰ মাংসটোতো আগতে নাছিলে, অতীতত নাছিলেই, কিন্তু তাৰ পাছত অহাৰ পাছত ব্ৰইলাৰ মাংসটো এটা বেমাৰ এটা শুনা হ'ল যে ব্ৰইলাৰ নাখাব। ব্ৰইলাৰ খালে মানে কি হ'ল, আমুক বেমাৰ হয়, তমুক বেমাৰ হয়, এনেকুৱা হ'ল। তাৰ এটা অৱস্থা হৈ গ'ল সেইটো। ঠিক আছে, সেইটো সময়ত মানুহৰ নচলিলে, নেখালে বা কিবা কথা কি বতৰা। তাৰ পাছত লাহেকৈ আহি গ'ল মাছ নাখাব। মাছত আমুক মেডিচিন দিয়া থাকে, তামুক মেডিচিন, ইমান দিনৰ পৰা বস্তুটো আহে, ইমান দিনৰ পৰা এনেকুৱা কথা বহুত ওলালে। তাৰপিছত গ'ল। তাৰ পাছত আকৌ ব্ৰইলাৰ ওলালে। তাৰপিছত এতিয়া আকৌ বৰ্তমান এতিয়া আকৌ চলি আছে ব্ৰইলাৰৰ কেছ, মাছৰ কেছ। মাছৰ হেৰিয়াত বোলে মানুহ মৰি গ'লে মেডিকেলত জিন্দা ৰাখিবলৈ কিছুমান মানে মুৰ্দা জিন্দা ৰাখিবলৈ, জিন্দা মানে কি হ'ল, ভালকৈ থ'বলৈ বস্তুটো, যে যোনটো দৰৱ এটা দিয়ে তাজা হৈ থাকিবলৈ, তো সেই দৰৱটো মাছতো দিয়ে বোলে। একচুৱেলি হ'ব পাৰে মানে হয়ো চাগে, তো সত্য সেইটো কথা। কিন্তু এইটো এটা কথা। এটা আকৌ মাছ খাবলৈ মোৰ মতে কৈ আছোঁ দেই, সকলো কথা মই অকণ বন্ধ কৰিছোঁ, মানে হয়তো কেতিয়াবা আনি পাবও পাৰোঁ। তো এনেকুৱা অৱস্থা, মানুহে মানে জীৱনত কিমান ভুক্তভোগী হ'বলগীয়া হয় বাৰু। আমিও কাৰোবাক হয়তো চাগে ভুক্তভোগী কৰাইছোঁ নেকি। মইতো কিনো ভুক্তভোগী কৰা, জীৱনততো কোনো ডাঙৰ কাম এটা কৰা নাই যে মানুহক ভুক্তভোগী কৰাবলৈ। নৰ্মেল কাম কৰি থাকক, সৰু সুৰা কাম কৰি, কম টাইম মেনেজৰ কাম কৰি থাকক। তো ভুক্তভোগী কাক মই দিম কওকচোন। তো আমাক সেনেকৈ দি থাকে আৰু কিছুমানে, ধৰি লওক কিছুমানে দি থাকে, সিহঁতকো কিছুমানে দি থাকে, সেনেকুৱাই আৰু চলি আছে পৃথিৱীখন। তো সেয়াই কথা। মানে আপোনালোকে এনেই উদাহৰণ হিচাপে, এই আমাৰ গাৰ্গী এতিয়া পঢ়ি আছে। তো এতিয়া এই সৰু ল'ৰা ছোৱালীখিনি কিনো জানিছে কি বস্তুটো কেনেকুৱা, কি নাই, কি কথা। আজিকালি সকলো বস্তু ভেজালেই। তো ইও মানে এতিয়া সেনেকুৱা বস্তু এটা খায়। এনেকুৱা ল'ৰা এটা কিমান দিন আজিৰ যুগত জীয়াই থাকিব বাৰু, ভাবি চাওকচোন নিজেই। যদি ইমান সৰু ল'ৰা এটাই যদি ইমানখিনি ভিটামিন এতিয়ালৈকে পায়, ভিটামিন নহয় এইটো, ইমানখিনি যদি কেমিকেল এতিয়ালৈকে পাই আছে, টোটেলি দিনটো কেমিকেলে বাৰু। তো যি কি নহওক, আমি অলপ দিনৰ হয়তো আমাৰ কেমিকেলটো অলপ লাহেকৈ পাইছিলোঁ, এতিয়া সিহঁতিকেইটা সৰুৰ পৰা পাই আছে। আৰু এইফালে ভাত খাই থকা ল'ৰা এটাই, ল'ৰা এটাই মানে আমাৰ বেটাই, এই ভাত খুৱাই থকাৰ মাজতো মানে এই দাও চাও লৈ কেনে খেল কৰি থাকে। যিহেতু দাও ইয়াৰ খুব প্ৰিয়, কেলে জানো প্ৰিয় সেইটো নাজানো, খালি এতিয়া ভাত যোনটো ভাজি থকা আলুটোও মানে কাটি আছে ইয়াত। তো বেটা কিবা এটা ক'বা নেকি? একো নোকোৱা। তো সেই বেটা এই যোনখিনি শাকত মানে আলু দিয়া এইখিনিও কাটি আছে এতিয়া। তো কি ক'বা আৰু, কাটি থাকোঁ আৰু। এনেকুৱা ল'ৰা এটা যদি এতিয়া আজিৰ পৰা যদি ভেজাল খাবলগীয়া, আজিৰ দিনৰ পৰা যদি ভেজাল খাবলগীয়া হয়, এই ল'ৰাটো কিমান দিন জীয়াই থাকিব। লাগি আছে দেই বেটা। তো এয়া চাওক, দাখন এতিয়া তাত থ'লে, আকৌ এই দাও কটাৰী খুব প্ৰিয় ইয়াৰ। এতিয়া এয়া আলু কাটি চাগে হ'ল ইয়াৰ নেকি, ভাতটো খাইছে। আৰু গাৰ্গী কিতাপ পঢ়িছেনে? নাই পঢ়া। তোমাৰ নামটো কি? আৰু মানে মেইন কথা হ'ল ইয়াত মালঠিং বনি আছে, তো সেইকাৰণে ল'ৰাখিনিও অলপ মানে এইফালে এনেকৈ ৰখি আছে আৰু। তো সেয়াই বনি আছে। তো মানে আজিৰ দিনত মানুহৰ জীৱনটো মানে একদম সহজ সৰল, হাঁহ কুকুৰাৰ দৰে। তো সেনেকৈ আৰু হাঁহ কুকুৰাৰ দৰেই থাকি মেলি জীয়াই থাকিব লাগিব। যিহেতু হাঁহ কুকুৰাটো অলপ মানে আৰু বেছি আৰু, তাতকৈ বেছি নহয়। তো কিয়নো মানুহৰ কোনোবা নহয় মৰা, কোনোবা দহা, কোনোবা বিয়া, কোনোবা সকাম, এইবোৰ শুনি থাকিব। এটা দিশত, এটা পৰিৱেশত, এটা পৃথিৱীত থাকিলে, এটা গাঁও অঞ্চলত, ডিষ্ট্ৰিক্টত বা কিবা যিকোনো ক'লেও মানে হ'ব। তো এইবোৰ শুনি থাকিব। আৰু এটা কথা, তো মই এতিয়া যিহেতু কামৰ পৰা আহি আছোঁ, মানে
কাম মানে মোৰ অলপ আগত মানে অলপ ৰখিবলগীয়া হ'ল। তো তাত মই তাত থাকি গ'লোঁ আৰু। তো ইয়াত মানে এটা বস্তু আছে, কামৰ এটা হাতিয়াৰ আছে। তো সেয়াই মই কিমান গাড়ী গৈছে, কিমান কি গৈছে, মানে মই ৰখাইছোঁ কিছুমানক, তো নৰখিছে। তাৰ মাজতে এটা কথা, কাকো আপোনালোকে নিজেই নেভাবিব যে সি ৰখাব বা সি লৈ যাব ক'ৰবাত মোৰ অকণমান আগলৈকে, মানে সেনেকৈ নাভাবিব। জীৱনত সেইটোৱে আৰু, মানুহৰ মানে কোনো কাৰো কিবা এটা একো ভাবি নেচায় বা কোনো কাৰো কাৰণে একো নকৰে, চব নিজৰ কাৰণেই চব কৰে, চব নিজেই যি কৰিব লাগে চব নিজেই কৰিব লাগে। কথাটো আপোনালোকে বুজি পাইছে? তো মই বুজি পাইছোঁ বাৰু, তেও মানে তাৰ মাজতে আপোনালোকক উদাহৰণ দিছোঁ। তো এইফালে মই ইমানখিনি মানে আপোনালোকে দেখি নাপাব, আন্ধাৰ। তো এইফালে মানে আমাৰ হস্পিটেলখন আছে এইটো। তো মই ইয়াত এটা লৈ গৈছোঁ, এনেকুৱা এটা হাতিয়াৰ বস্তু। আমি খোজকাঢ়ি গৈ আছোঁ, ওচৰতে মোৰ আছে, ওচৰতে চাইকেলখন। মই পামেই এতিয়া তো মানে তেওঁ এটা মানুহক প্ৰায় এটা মই চাইছোঁ, মই কাকো ৰখোৱা নাই, ৰখাইছোঁ, দুই এজনক ৰখালোঁ, কিন্তু সিহঁতি একচেপ্ট নকৰিলে মোৰ ৰখাটো। তো মই কি কৰিম আৰু, নৰখালোঁ আৰু মই সেইকাৰণে বাদ দিয়া। মই যিমানখিনি পাৰোঁ মই খোজকাঢ়ি যাম বুলি কেনে মই খোজকাঢ়ি গৈ আছোঁ এতিয়া। আৰু এইটো আপোনালোকে দেখিছে, এইটো তাৰ পাছদিনাখনৰ ৰাতিপুৱাৰ কথা, যিহেতু বৰষুণ পূৰা দবা পিটা দি আছে। তো এইফালে মানুহজনীয়ে পথাৰত মানে চাটনি পিচি আছে, ধনিয়া, বিলাহী, নৰসিংহ কিবা কিবি দি চাটনি পিচি আছে। তো এয়া চাওক পিচি আছে।